গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ৰাতিপুৱাতে বাদামেদি আৰম্ভ কৰিলোঁ, নিমখ আৰু জ্বালাৰ গুড়া মিক্স কৰি কিনে বাদাম খালোঁ। তাৰপাছত এখন দিনত ভাত চাত খাই আমি যাই আছোঁ দেউতা আৰু আমি স্কুটি দি নাৰ্চাৰী এখনত যাম। এখন ৰাস্তাত তেল চালে ভৰালাক, নাৰ্চাৰী বিচাৰি আছোঁ, বিচাৰিয়ে পোৱা নাই। তাৰপাছত আৰু দেউতাই আৰু আধা ৰাস্তাত নামি কিনে দোকান এখন সুধবা গৈছে ক'ত বা আছে নাৰ্চাৰী। তাৰপাছত আৰু ক'লাক আউগে যাব লাগিব বোলে। আমি আৰু দেউলীয়া খাল চাল পাৰ হৈ আউগে আহিলোঁ, নাৰ্চাৰী বিচাৰি আছোঁ এখন। তাৰপাছত ফাইনেলি নাৰ্চাৰীখন পাই গ'লোঁ। বামুণবড়িত আছে ইউনিক নাৰ্চাৰী, বৰ ঠগা ফুল আছে ইয়াতে। এই দাদাটোৱে পানীবিলাক দি আছে ফুলত। তাৰপাছত আমি এইবিলাক ফুল কিনিলোঁ আৰু ফুলবিলাক এই টাবত ভৰাই দিছে দাদাটোৱে। আজি যিহেতু আমি গাড়ী চাড়ী আনা নাই, সেইকাৰণে আৰু পিলপিলি এখনে ভাড়া কৰি আনিছোঁ। তাৰপাছত আমি এখন যাই আছোঁ আৰু ঘৰক লগিন ঘৰ পালোঁ। তাৰপাছত এই পিলপিলি দাদাটোৱে ঘৰ পালাক। এই টাববিলাক নামে দি আছে, এনেকৈ মই সাজি থৈছোঁ ধুনীয়াকৈ ঘৰৰ আমাৰ বাৰাণ্ডাত, এই চিৰিকিটাত। আপোনালোকে কমেণ্ট কৰি ক'বচোন কেনেহেন দেখা হৈছে, ভাল লাগছে নে নাই। আৰু মন্দিৰতো এনেকৈ আলে থৈ দিছোঁ। এতিয়া অলপ ফুল সেই পানী চানী দিওঁ আৰু বাই বাই।